वेलकाम टू माय यूट्यूब चैनल रुबलू शोर। এতিয়া মই আছোঁ বৰ্তমান নাজিৰাৰ ৰজাপুল নামৰ এডোখৰ ঠাইত আছোঁ আৰু এই ৰজাপুলটো ৰজাদিনীয়া এটা পুল হয় আৰু এই পুলটোৱেই ৰজাই আগতে অহা যোৱা কৰিছিলে। তো দেখাই আছোঁ, চাই থাকক। আৰু এইটোৱে হৈ গ'ল ৰজাপুল। এই ৰজাপুলটোৱে আগতে ৰজাই অহা যোৱা কৰিছিলে। এইটো ৰজাদিনীয়া এটা পুল আৰু এইটো যোনটো ৰাস্তা দেখিছে এই ৰাস্তাটোৱে গেলেকীলৈ যায় আৰু এই ৰাস্তাটো আহিছে এইফালে দেখিছে এইটো নাজিৰা টাউনৰ পৰা এই ৰাস্তাটো আহিছে আৰু এই ৰাস্তাটো আহি পেলাই এইফালেদি গেলেকীলৈ যায় আৰু গেলেকী তাৰপিছত আমগুৰি এইফালে যাব পাৰে। তো এইটোৱে হৈ গ'ল ৰজাপুল। এইটো গোটেই হাবিয়ে জংঘলে এতিয়া এইটো চাইডে অলপ খোজ খাই আছে, সেইকাৰণে নহ'লে মই তলভাগো দেখাব পাৰিলোহেঁতেন। তো এইটোৱে ৰজাপুল। সঁচাকৈ আচৰিত লাগে, এইটো কিমান পুৰণা এটা ৰজাৰ পুল হয়। এইফালে ৰজাই এটা টাইমত অহা যোৱা কৰিছিলে, মানে সঁচাকৈ আচৰিত লাগে। দেখিছে তো তলেদি এখন সৰু নদী, মানে এইটো জান বুলি কয়, এটা জান এটা গৈছে আৰু ইয়াৰ ওপৰতে এই ৰজাপুল আছে আৰু ওচৰতে এটা ৰজাদিনীয়া পুখুৰী আছে। তো বহুতে গম নাপায় যে ইয়াৰ আগতো এটা ৰজাদিনীয়া পুখুৰী আছে। তো দেখাই আছোঁ, চাই থাকিব। আৰু এইফালেদিয়ে ৰজাৰ পুখুৰীটোলৈ যায় আৰু ওচৰতে এখন LP স্কুল আছে। তো এইখনে গেট আৰু এইফালেদি আমি এতিয়া গৈ পামগৈ। আৰু ওচৰতে এজোপা বিশাল ডাঙৰ এজোপা আহঁত গছ হয় আৰু এইজোপাও বহুত পুৰণি আহঁত গছ। তো এইটোৱে হৈ গ'ল ৰজাদিনীয়া পুখুৰী এইটো। আৰু এই পুখুৰীটোৰ নাম হৈ গ'ল ৰাজমাও পুখুৰী। কিমান ধুনীয়া লাগিছে, কিমান ভাল লাগিছে পুখুৰীটো। খুব সুন্দৰ পৰিৱেশ, এটা ঠাণ্ডা পৰিৱেশ। আৰু এই ৰাজমাও পুখুৰীটো ৰাজমাও ৰাণীৰ নামত খনোৱা বুলি গম পাইছোঁ। আৰু বিশেষ এই পুখুৰীটোৰ বিষয়ে মই ইমান বুৰঞ্জী গম নাপাওঁ আৰু ইয়াত তেনেকৈ ওচৰে পাঁজৰে যোনখিনি মানুহ থাকে তেওঁলোককো এতিয়া ভালকৈ মই পোৱা নাই আৰু মই চাইছিলোঁ তেওঁলোকৰ পৰা অকণমান বুৰঞ্জীটো লওঁ বুলি এই পুখুৰীৰ বিষয়ে, কিন্তু মই কাকো নাপালোঁ। মই যিমানটো জানো সিমানখিনিয়ে কৈছোঁ। ৰাজমাও পুখুৰী। তো সেই ওচৰতে সেইটো এটা শিৱ মন্দিৰ আছে, এইটো পুৰণা শিৱ মন্দিৰ। মই ওচৰলৈ গৈ দেখাম। সঁচাকৈ বহুত ভাল লাগে। পুৰণা ৰজাদিনীয়া পুখুৰীয়ে হওক, মঠ মন্দিৰেই হওক, মানে মোৰ খুব ভাল লাগে। তো আৰু মই সেইকাৰণে আপোনালোককো দেখাবলৈ চেষ্টা কৰোঁ। আৰু ওচৰতে এখন স্কুল আছে, LP স্কুল হয়, এখন পুৰণা স্কুল। আৰু এইটো ওচৰতে এটা ঘৰ আছে আৰু এই ঘৰটোতেই নাটক ভাওনা এইবিলাক হয় মাজে মাজে। আৰু ওচৰতে এখন বিশাল পথাৰ, বহুত ডাঙৰ এখন পথাৰ। ইয়াতে ৰাইজে খেতি বাতি কৰে। সঁচাকৈ বেলেগ ধুনীয়া লাগিছে, একদম শান্ত পৰিৱেশ। আৰু ওচৰতে এইটো এটা ঘৰ আৰু এইটো হৈছে ৰজাপুল উপস্বাস্থ্য কেন্দ্ৰ। তো আপোনালোকে কেতিয়াবা আহিব পাৰে, আহি ইয়াত ধুনীয়াকৈ চাই যাব পাৰে। আৰু এইটো ওচৰতে মই অথনি দেখাইছিলোঁ মন্দিৰটো, এইটো এটা বহুত পুৰণা মন্দিৰ। এইটো ধুনীয়াকৈ বনালে, আগতে এইবিলাক নাছিলে। ভিতৰত বৰ্তমান সোমাব নোৱাৰি, গেট লক আছে। ৰজাৰ নীতি নিয়মবিলাক সঁচাকৈ বহুত ভাল আছিলে। য'ত তেওঁলোকে পুখুৰী খন্দুৱাইছিলে তাৰ কাষতেই দৌল মন্দিৰ বনাই দিছিলে। এইটো আপোনালোকে দেখিবলৈ পাইছে, অকণমান সৰুকৈ দেখিছে নহয়। এইটো এটা কাঠৰ খুঁটা হয় আৰু খুঁটাটো শাল কাঠৰ খুঁটা হয় আৰু নাক খুঁটা বুলি কোৱা হৈছিলে। ভূবিজ্ঞানীসকলে জানে পানীৰ তলত এটা একুইফায়াৰ থাকে, মানে পানীৰ সুভাষা থাকে। আৰু এই পানীৰ সুভাষাটো এই নাক খুঁটাডালে যেনেকৈ কিবা এটা বস্তু ড্ৰিল কৰি পেলাই ফুটা কৰে, ঠিক তেনেকৈ এই নাক খুঁটাডালৰ জৰিয়তে ড্ৰিল কৰি পেলাই এই পানীৰ সুভাষাটো ফুটা কৰি দিয়া হৈছিলে আৰু এই ফুটা কৰা পদ্ধতিটোক নাক ফুটোৱা বুলি কোৱা হৈছিলে। এই পুখুৰীটোৰ তলৰ মাটিৰ তলত যোনটো পানীৰ সুভাষা আছে সেইটো পুখুৰীটোতকৈও বহুত গুণে ডাঙৰ হয়। মানে বহুত ভাল লাগে। পুৰণা যিকোনো বস্তু হওক, যিকোনো মঠ মন্দিৰ হওক, পুখুৰী হওক বা যিকোনোৱে বস্তু হওক, ৰজাদিনীয়া বা পুৰণা যিকোনো বস্তু মোৰ মানে সঁচাকৈ বহুত ভাল লাগে আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰোঁ। এই পুৰণা বস্তুৰ মানে সঁচাকৈ বেলেগ এটা মহত্ব আছিলে। সেইটো কাৰণে কয় নহয় অল্ড ইজ গ'ল্ড। তো ফাইনেলি এইটোৱে আছিলে ৰাজমাও পুখুৰী। তো ফ্ৰেণ্ডছ, কেনেকুৱা পালে জনাব।
যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু কোনোবাই যদি আমাৰ এই চেনেলটো নতুনকৈ চাই আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন অল কৰি ল'ব যাতে আমাৰ আহিবলগীয়া প্ৰতিটো ভিডিঅ'ৰ ন'টিফিকেশ্যন পাই থাকে যেতিয়াই মই নতুনকৈ ভিডিঅ' আপলোড কৰোঁ। আকৌ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।